হেল্ল' ইউটিউব প্ৰেমিকসকল, আপোনালোকক মোৰ প্ৰথম মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। দিচাং নদীৰ পাৰে পাৰে আমি গৈ আছোঁ মানুহ এঘৰলৈ বুলি। ৰ'ব কিয় আহিছোঁ সেয়াও বহাগৰ বতৰ। মুনুবাৰ জহতে লাৰু পিঠাৰে একাপ ধুনীয়া গাখীৰ চাহ খাবলৈ পালোঁ। মই আকৌ মুনুবাৰ লগতহে গৈছোঁ, আমাৰ বিউটিচিয়ান মুনুবা। দেখিছেনে বাৰু বিজি মানুহৰ ফোন কাণত লাগিলেই। হেজাৰ ফোন আহিলেও খোৱা এৰাত নাই। তিল পিঠাও যেনেকৈ চাহৰ লগত তিয়াই খাব পাৰি মই ভবাই নাছিলোঁ। তাইকে দেখিবলৈ ময়ো খাই চাওঁ, পিছে বেয়া লগা নাই দেই। এইটো বস্তু আজিকালি সকলোৰে ঘৰে ঘৰে। মই এই মাখিটোৰ কথা কোৱা নাই দেই, মানি প্লেণ্টৰ কথাহে কৈছোঁ। মানি প্লেণ্ট থাকিলে বোলে মানুহৰ হাতলৈ টকা নিজে নিজেই আহে। মোৰ হাতৰ আঙুলি দেখিছেনে, জেতুকাৰে পুৰি একেবাৰে ডেৰাই পেলালে। এইফালে আমাৰ মুনুবাই তাইৰ কাম আৰম্ভ কৰিলেই। দেখিছেনে বাৰু বেকা চুলিবোৰ কেনেদৰে টানি টানি আমাৰ বাইদেৱে ফোন কৰি আছে। আপোনালোকে কৰিব বিচাৰিলে আহিব, আমাৰ বাইদেউৰ পাৰ্লাৰ এখনো আছে। পুনৰ উভতি আহি আকৌ একেই ঠাই পালোহি। দিচাং নদীখন কেনেদৰে ফেনে ফুটুকাৰে বাঢ়িছে দেখিছেনে বাৰু। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।